फ्रेंड्स वेलकम बैक टू माय चैनल माइना डबल थ्री ऑफिशियल आज अलपमान एने उलाई जाम भाइटिर लगत आपनालोके भिडिओটো सम्पूर्णকৈ চাব গতিকে এতিয়া নকৰি भिडिओটো आरम्भ करू या नदीचक হয় আমি এতিয়া নদীচক পাৰ হৈ বনগা হৈ বেলখন মন্দিৰলৈ যাম আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন আৰু ভিডিঅ'টো শেষলৈ চাই থাকক ভিডিঅ'টো আগলৈ চাই থাকক আৰু বহুত ভাল জেগা দেখা পাব আমাৰ বেলখৰৰে হয় সো আমি বেলখৰৰে হয় আমাৰ বেলখৰ ঘৰ যদিও বেলখৰৰে আপোনাৰ বেলখৰৰ অলপ চলপ জেগা দেখাম আৰু আপোনালোকক অলপ চামতা বালিপথাৰ পালোঁ এইখন ফিল্ডতে ময়ো প্ৰেক্টিছ কৰিছিলোঁ অসম আৰক্ষী বিভাগত এপ্লাই কৰোঁতে কিন্তু অলপৰ কাৰণে নাপালোঁ লাগ বেয়া আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকক না কি কয় আমি এনে অলপ ফুৰি আহিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাব
দেখুৱাম। সিদিনাৰ ভিডিঅ'ত হয়তো সম্পূৰ্ণকৈ মই দেখুৱাব পৰা নাছিলোঁ, কাৰণ গধূল হৈছিল। এয়া আমাৰ মন্দিৰৰ ভিতৰৰ দৃশ্য, আপোনালোকে চাই থাকক শেষলৈ কি দেখুৱাও আপোনালোকক। এইবাৰ পূজা পুৰা লাগি গৈছে ন? ধুনীয়া এটা পৰিৱেশ, মাছবিলাক কি ধুনীয়াকৈ জাক বান্ধি আছে। সঁচাকৈয়ে বহুত ভাল লাগে এনেকৈ মাছবিলাক জাক বান্ধি থাকিলে ন? আপোনালোকে জনাবচোন মতামতটো। মজা। কি ধুনীয়া ধুনীয়া বস্তু ওলাইছে মেলাত। আপোনালোকে যদি কিনিব বিচাৰে আপোনালোকে আহিব পাৰে বেলগল দুৰ্গা পূজাত, সকলোৱে আহিব। আপোনালোকে মেলা চাব আহে যদি আহিব, বহুত কম ৰেঞ্জতে ধুনীয়া ধুনীয়া কাপোৰ আহি আছে। ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল, গতিকে আজিলৈ টাটা বাই বাই, জয় আই অসম। ফাইনেলি ঘৰ আহি পালোঁ, গতিকে এতিয়া মই ফ্ৰেছ হৈ লওঁ। আজিলৈ ইমানখিনিয়ে।